মই জুবিন দাস স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বিকে ব্লগত। তো মই আজি যাবলৈ ওলাইছোঁ পঞ্চপুৰ বৰঝৰা ৱাটাৰফল চাব। আমি ইয়াৰ পৰা যাম 4জন। এতিয়া টাইম হৈ গ'ল 5টা। তো আজি জাৰ্ণিটো চাইকেলেদি বাইকেদি নহয়। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। ইয়াৰ পৰা পঞ্চপুৰ বৰঝৰা প্ৰায় 20 কিলোমিটাৰমান দূৰত হ'ব চাগে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি বৰ্তমান আহি পালোঁ সন্যাসী পাহাৰ। মোৰ লগত আছে মোহন। নমস্কাৰ। বিক্ৰম। হাই। আৰু এইপিনে গৈ আছে ৰূপন। ইয়াৰ পৰা প্ৰায় কিমান দূৰ হ'ব? ইয়াৰ পৰা আৰু মিনিমাম 14 কিলোমিটাৰ। ইয়াৰ পৰা 14 কিলোমিটাৰ আই থিংক। ইয়াতে অলপ ৰখিছোঁ, বহুত ভাগৰ লাগিছে সেইকাৰণে অলপ ৰখিছোঁ। কিমান সুন্দৰ পৰিৱেশ। আমি এতিয়া আহি পালোঁ ৰামধেনু ধাবা, বঙাইগাঁও ৰামধেনু ধাবা। বাগে চলাই চাইকেল কৰে কেৰকেল এটা পৰা আছিল না? অঁ তই পঢ়ছো না? কিন্তু আমাৰ ইয়াত হাতীয়ে চাইকেল চলাই আছে। ৰামধেনু ধাবা আহি পালোঁ। ৰামধেনু ধাবা হয়তো কোনে কোনে আহিব ইয়াতে? তেলকাচাৰত চাহ খালোঁ, আমাৰ চাহ খোৱা হৈ গ'ল। এতিয়া গৈ আছোঁ বৰঝৰালৈ। মোহন, হয় কওক ছাৰ। বৰঝৰাত এইবাৰ ফাৰ্ষ্ট টাইম? হয়, মই প্ৰথমবাৰ ৰাইড কৰি আছোঁ। প্ৰথমবাৰৰ বাবে মই গৈ আছোঁ। কেনেকুৱা লাগিছে? মানে ইমান ৰাতিপুৱা আৰু কি ক'ম আৰু কোৱাৰ জেগাই নাই। ইমান সুন্দৰ পৰিৱেশ, প্ৰকৃতি। ৰাতিপুৱা ওলাই কেনেকুৱা লাগিছে? স্পেচিয়েলি ৰাতিপুৱা ওলাই কেনেকুৱা লাগিছে? স্পেচিয়েলি ৰাতিপুৱা অলপ অলপ পানী পৰি আছে আৰু দিনটো বহুত বঢ়িয়া হৈছে আজি। বৰষুণ দি আছে সেইকাৰণে অলপ গছৰ তলত আশ্ৰয় লৈছোঁ। আমি এতিয়া বেলেগ জেগাত আহিলোঁ। এতিয়া বৰষুণ দেখা নাই, পৰি আছে। চাওক ফাইনেলি আমি আহি পালোঁ বৰঝৰাত। ইয়াৰ পৰা ৱাটাৰফলটো অলপমান দূৰত আছে। আমি ইয়াৰ পৰা খোজকাঢ়ি গৈ আছোঁ। অলপ অলপ বৰষুণ দি আছে। চাওক গাইজ, আপোনালোকে চাওক, আপোনালোকে ইয়াতে কেতিয়াবা আহিব পাৰিব। সঁচাকৈ আজি বহুত ধুনীয়া লাগিছে। এটা ধুনীয়া পৰিৱেশৰ মাজত এটা ভাল এটা জেগা, আপোনালোকে আহিব। আমি চাইকেল কেইখন ৰাখি দিলোঁ তাত। এইবাৰ চনাটো লৈ গৈ আছোঁ। ইয়াৰ পৰা বেছি দূৰ নাই, অলপ
অ' মাই গড কি ধুনীয়া চাওকচোন পিছপিনে সঁচাকৈ বহুত ধুনীয়া কেনেকুৱা লাগিছে ইয়াত আহি বঢ়িয়া ফিলিং আপোনালোকে আহিব ইয়াতে আমি এতিয়া কিবা এটা খাই ল'ম চাওক আমি কি লৈ আহিছোঁ খাবৰ কাৰণে সূৰ্য সময় হৈ গ'ল আমি ইয়াৰ পৰা এতিয়া বিদায় ল'ম আৰু দোকানত কিবা এটা খাই কিনে ঘৰলৈ যাম এতিয়া আমি ঘৰত আহি পালোঁ আমি ৰাতিপুৱা 5টা বজাত ওলাইছোঁ আমাৰ যাওঁতে প্ৰায় 4 ঘণ্টামান সময় লাগিছে কাৰণ ৰাস্তাত বৰষুণ পাইছোঁ বহুত সময় বৰষুণ দি আছিল আমি ৰাস্তাত একো নাখালোঁ কাৰণ আমাৰ দেৰি হৈ আছিল আজিৰ ব্লগটো ইমানেই আছিল আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আপোনালোকে মোৰ ভিডিঅ'বিলাক লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব